Hello everyone. Ansari sir ATP channel লৈ সকলোকে স্বাগতম জনাইছো। আজি জনাম আসাম টেটৰ বিশ্লেষণ সম্পৰ্কে। আসাম টেটৰ ডিটেইলছত কম। স্পেশাল টেটৰ প্ৰাৰ্থীয়ে বিজ্ঞাপনত আবেদন কৰিব পাৰিবনে নাই আৰু আবেদন কৰিবলৈ কি কি ডকুমেন্ট লাগিব, ৰিজাল্ট কেতিয়া দিব ইয়াৰ বিষয়ে জনাম। প্ৰথমতে জনাবলৈ লৈছো ৰিজাল্টটো কেতিয়া দিব। ৰিজাল্টৰ যদিও এতিয়াও ফিক্সড হোৱা নাই, হয়তো 10 তাৰিখৰ ভিতৰতে হ'ব পাৰে, যেটো আসাম টেট হৈ গ'ল ইয়াৰে। আৰু ইয়াতে জনাবলৈ লৈছো যে স্পেশাল টেটৰ ক্যান্ডিডেট যিসকলে পাস কৰিছে 667 জন 667 ক্যান্ডিডেট পাস কৰিছে, সেইসকলে আসাম টেটত এপ্লাই কৰিব পাৰিবনে নাই ইয়াৰ বিষয়ে জনাম। যে অফিস অফ দ্য ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশন কাহিলিপাৰাৰ পৰা যেটো এডভাৰটাইজমেন্ট দিয়া আছে, ইয়াতে এলপি পোষ্টৰ কাৰণে আছে 7242 জন 42টা পোষ্ট আছে আৰু 2112টা পোষ্ট আছে ইউপি সেকশনৰ কাৰণে। তাতে লিখা আছে এলিমেন্টাৰী এডুকেশনৰ পৰা যেনেকৈ প্ৰতিটো পেজতে আমি চাবলৈ পাৰিম যে যিসকল প্ৰাৰ্থীয়ে টেট পাস কৰিছে এলিমেন্টাৰী এডুকেশন ডিপাৰ্টমেন্টৰ পৰা অসমৰ পৰা, সেইসকল প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। ইয়াতে দিয়া আছে এডভাৰটাইজাৰ 11 নম্বৰত দিয়া আছে ফৰ দ্য ক্যান্ডিডেট হু হ্যাভ অলৰেডি কোৱালিফাইড আসাম টেট, সেইসকল ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব। আসাম টেট হওক বা স্পেশাল টেট হওক, অসমৰ পৰা যি কেইটা টেট কন্ডাক্ট কৰিছিল তাতে যিসকলে পাস কৰিছে সেইসকলে এপ্লাই কৰিব পাৰিব। ইয়াতে এসেনশিয়াল কোৱালিফিকেশন দিয়া আছে এলপি সেকশনৰ কাৰণে হায়াৰ সেকেন্ডাৰী 50% মাৰ্ক, লগতে ডিএলএড নাইবা ডিগ্ৰী পাস, হায়াৰ সেকেন্ডাৰী 50% মাৰ্ক আৰু ডিএলএড লাগিব। আৰু লগতে পাসড ইন আসাম টেট এলপি কন্ডাক্টেড বাই এলিমেন্টাৰী এডুকেশন ডিপাৰ্টমেন্ট। একেদৰে মই আসাম টেটৰ যেটো স্পেশাল টেট হৈ গৈছে, মই ইয়াতে পাস কৰিছিলো। স্পেশাল টেটৰ ইয়াতে যেটো স্কোৰ মাৰ্ক আছে, স্কোৰ কাৰ্ডতো মাৰ্কশিটতো তেনেকুৱা লিখা আছে ডিপাৰ্টমেন্ট অফ এডুকেশন এলিমেন্টাৰী আসাম এনেকুৱা বুলি লিখা আছে। ইয়াৰ দ্বাৰা আমি গম পাওঁ যে স্পেশাল টেটৰ ক্যান্ডিডেটও এই যেটো সার্কুলার দিছে এডভাৰটাইজমেন্ট ইয়াতে আবেদন কৰিব পাৰিব। হে যিসকল স্পেশাল টেট ক্যান্ডিডেট অলৰেডি পাস কৰিছে সেইসকলক মই অনুৰোধ জনাম যাতে আসাম টেটত এপ্লাই কৰিব পাৰে। আৰু স্পেশাল ক্যান্ডিডেটৰ কাৰণে স্পেশালি চৰকাৰে এটা ব্যৱস্থা ল'ব লাগে সিহঁতৰ এডমিশন নিযুক্তিৰ কাৰণে, কিন্তু এতিয়ালৈকে যদিও চৰকাৰে লোৱা নাই, তথাপি আমি বহি নাথাকি এইখন এডভাৰটাইজমেন্টত আমি আবেদন কৰিম। আবেদন যাতে কৰিব পাৰে সকলোৱে আবেদন কৰিব। আৰু লগতে অনলাইন ফৰ্মটো কেনেকুৱা ধৰণৰ আছে, প্ৰথমতে আসাম টেট ৰোল নং দিব লাগিব, আসাম টেট সাৰ্টিফিকেট ফৰ্ম নাম্বাৰ এটো দিব লাগে। যেহেতু স্পেশাল টেট ক্যান্ডিডেটৰ এতিয়ালৈকে মাৰ্কশিট আহা নাই, মাৰ্কশিট আহাৰ পিছতহে এপ্লাই কৰিব পাৰিব। নেম অফ দ্য ক্যান্ডিডেট, ফাদাৰ্স নেম, মাদাৰ নেম, এড্ৰেছটো দিব লাগে, মোবাইল নাম্বাৰ, ল্যাঙ্গুৱেজ যাৰ এছামিছ আছে এছামিছ, এটো বেঙ্গলী আছে বেঙ্গলী, লগতে কোৱালিফিকেশন যেনেকুৱা হায়াৰ সেকেন্ডাৰী ডিগ্ৰী, আসাম টেট মাৰ্কস, ডিএলএডৰ বা বিএডৰ মাৰ্ক, তাৰ পিছত এনসিসি বা স্পৰ্টৰ বা কালচাৰাল যদি কোনো ডকুমেন্ট থাকে তাৰ পৰা এটা বোনাস মাৰ্ক পাব। কিন্তু স্পেশাল টেট ক্যান্ডিডেটৰ কাৰণে এতিয়ালৈকে বোনাস মাৰ্ক দিবনে নাই হেতু অলপ প্ৰবলেম হৈ আছে, এতিয়ালৈকে দিয়া হোৱা নাই। আৰু স্পেশাল টেট ক্যান্ডিডেটৰ পাৰ্সেন্টেজ এনেই কম, আৰু যিসকল আসাম টেট পাস কৰিব সেইসকল ক্যান্ডিডেটৰ পাৰ্সেন্টেজ হয়তো বেছি থাকিব। হে যিসকল প্ৰাৰ্থীয়ে পাস কৰিছে সেইসকলে চৰকাৰক এটা স্মাৰক পত্ৰ দিব লাগে যাতে ইহঁতৰ কাৰণে এটা বিশেষ ব্যৱস্থা লয়। আৰু লগতে কি কি ডকুমেন্ট দিব লাগিব, যিবিলাক ডকুমেন্ট আমি স্ক্যানিং কৰি দিব লাগিব, সেই বিলাকৰ ভিতৰত মেট্ৰিকৰ এডমিট কাৰ্ড, হায়াৰ সেকেন্ডাৰীৰ যেনেকুৱা মাৰ্কশিট দিব লাগিব, ডিগ্ৰীৰ মাৰ্কশিট, ডিএলএড, আৰু যদি ইডব্লিউএছ আছে তেনেহলে এই সাৰ্টিফিকেটখন দিব। থ্যাংক ইউ ফৰ ওয়াচিং।